গুড মৰ্ণিং সকলোকে আৰু নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম। আৰু একাপ গ্ৰীণ টিৰ সৈতে ৰাতিপুৱা আৰম্ভ। আৰু দিল্লীত বৰ্তমান কুঁৱলী নে পলিউশ্যন, আপোনালোকে ভিডিঅ'টো চাই ক'বচোন দেই। চাওকচোন, এনেকুৱা লাগিছে যেন কুঁৱলী কিমান পৰিছে। অল এবাউট এয়া দিল্লীৰ পলিউশ্যন হয়। ঠাণ্ডা অকণমান পৰিছে, কিন্তু দেৱালীৰ পিছত এনেকৈ দিল্লীত পলিউশ্যন বহুত হয়, একদম কুঁৱলীৰ নিচিনা হৈ থাকে। আৰু এটা বস্তু দেখাবলৈ আহিছোঁ, আৰু চবৰে ঘৰতো নেমু থাকেই ন। ভাবিছে নতুনকৈনো কি নেমু গছজোপা দেখাইছে, কিয় দেখাইছে জানেনে? কাৰণ এই নেমু গছজোপা মই অকণমান ডালি এটা 5 বছৰৰ আগত বেগত, ট্ৰলি বেগত ভৰাই দিল্লীত লৈ আহিছিলোঁ। আৰু ভবাই নাছিলোঁ যে ইমান ডাঙৰ হ'ব আৰু নেমু লাগিব। প্ৰতি বছৰে নেমু 4, 5টা, 6টা, 7টা লাগিয়ে থাকে। আৰু বৰ্তমান কলি পেলাইছে, যিহেতু ঠাণ্ডা নামিছে। ঠাণ্ডা ছিজনত, উইণ্টাৰ ছিজনত নেমু বেছিকৈ লাগে। আৰু চাওকচোন গছজোপা কিমান ডাঙৰ হৈ গ'ল। গতিকে ভাল লাগে দিল্লীত চাদৰ ওপৰত যে ইমান ডাঙৰ আমাৰ অসমৰ নেমুজোপা মই লগাব পাৰিছোঁ। পাহাৰততো বহুত আছে, পাহাৰীয়া অঞ্চলত বা অসমত, দিল্লীততো নাপায় ন। গতিকে কিবা এটা হ'লেওতো নিজৰ লাগে। গতিকে চাওকচোন, মোৰ এটা টাবত নেমু গছজোপা লগাইছোঁ আৰু নেমু গছজোপাত কলি পৰিছে। দেখাওঁ সকলোকে, এয়া অকণি কলি পৰিছে। এয়া কলিটো বহুত আছে, ধৰিবই নোৱাৰি কোন চাইডে কি আছে। এইটো এটা, এনেকৈ বহুত আছে। গছজোপা বহুত ডাঙৰ হৈ গ'ল ন। এইটো এটা দেখিছেনে বাৰু? এইটো চাওক, আল্টিমেটলি এইজোপাই হ'ল মোৰ নেমু গছ। আৰু লগতে এইজোপা জেতুকা গছো। বহাগ বিহু টাইমতে জেতুকা পাবলৈ নাই, গতিকে জেতুকা এজোপাও ৰুই ল'লোঁ। জেতুকা গছজোপা বহুত ডাঙৰ হৈছে, চাওক।